গুড মৰ্ণিং এভৰিৱান। আজি উঠোতে 9:30 বাজিলে আৰু বাহিৰত গৈ চাইছোঁ ৰ'দ দিছে নেকি। নাই দিয়া, আজি বতৰটো ডাৱৰীয়ে। চাওকচোন, মই বিচনাৰ তলত কি ভৰাই থৈ দিছিলোঁ কটাৰীখন। আৰু আজি এইটো ভিডিঅ' চালে আপোনালোকে মোৰ চব ৰাজ জানি যাব। আৰু চাওক, এই বিচনাখন কোবাই দিওঁতে জলকীয়া আৰু নহৰু ওলাই পৰিছে। আৰু কোনে কোনে ৰাখে বাৰু এনেকৈ বিচনাত জলকীয়া আৰু নহৰু। আৰু মুখ হাত ধুই চাহকণ খাই লওঁ। আৰু চাহকণ খোৱাৰ পিছত বহুত কাপোৰ ধুবও আছে, ধুব লাগিব। কাপোৰ কানি ধুই আহি অলপ নিজক সজোৱাত লাগিলোঁ আৰু তাৰপিছত কুকাৰটোত চিটি মাৰি ভাতকেইটা বনাই দিলোঁ। আৰু কালিৰে চিকেন অকণ আছিলে, তাকে বোলো ভাতৰ লগত খাই দিওঁ। বতৰটো ঠাণ্ডা দেখি ভাবিলোঁ আৰু অলপ শুই লওঁ। নাই, টোপনি নাহিল, গাটোহে বিষাল। আৰু এতিয়া ভাবিছোঁ ইনষ্টাগ্ৰামত ভিডিঅ' বনাওঁ। আৰু মই ইনষ্টাগ্ৰামত ভিডিঅ' বনাওঁতে কি মেকআপ ব্যৱহাৰ কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো চালে গম পাব। আৰু চাওকচোন, মই মাত্ৰ 4টা বস্তু দি মেকআপ কৰোঁ। 15 ছেকেণ্ডৰ ভিডিঅ'ৰ কাৰণেনো কি ইমান মেকআপ কৰি থাকিম। আৰু ফিল্টাৰটো লগাই দিলেতো এনেও বান্দৰীকো সুন্দৰী। আপোনালোকেও মোৰ এই টেকনিকটো ব্যৱহাৰ কৰি চাব পাৰে, কম বাজেটতে হৈ যায়। আৰু আজিৰ মোৰ মিনি ব্লগটো ইমানেই আছিল। বাই বাই।